Hello friends, welcome to my channel Advanced Physio Care. আপোনালোকে শুনিছে চাগে the greatest wealth is health. আপোনাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদে হৈছে স্বাস্থ্য আৰু এই স্বাস্থ্যৰ প্ৰধান শত্ৰু হৈছে আপোনাৰ পেইন দুই ধৰণৰ হয় এবিধ হ'ল আপোনাৰ মেকানিক্যাল আনবিধ কেমিক্যাল মেকানিক্যাল পেইনবোৰ আপোনাৰ মুভমেন্ট ৰিলেটেড হয় আৰু এই মুভমেন্ট ৰিলেটেড পেইনবোৰক ট্ৰিটমেন্টৰ বাবে এটা স্পেশালাইজড ব্ৰাঞ্চ আছে যাক কোৱা হয় ফিজিঅথেৰাপি আজি আমি এই ভিডিঅ'টোত ফিজিঅথেৰাপি কি হয় ফিজিঅথেৰাপিষ্ট কোন হয় আৰু আপুনি কেতিয়া এজন ফিজিঅথেৰাপিষ্টৰ কনসালটেন্ট ল'ব লাগে তাৰ বিষয়ে ডিসকাস কৰিম মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিঅথেৰাপিষ্ট আজি ভিডিঅ'টো বনোৱা পাৰপজ এইটোৱে যে ফিজিঅথেৰাপিৰ এৱাৰনেছ বহুত কম আছে এতিয়াও বহুতে নাজানে যে কি প্ৰবলেমৰ বাবে বা কি বিষয়ৰ বাবে আপুনি এজন ফিজিঅথেৰাপিষ্টক লগ কৰিব এনেকুৱা কি সাইন এণ্ড সিম্পটম আছে যাৰ ফলত আপুনি এজন ফিজিঅথেৰাপিষ্টক লগ কৰিব এটা সৰু বিষয়ৰ প্ৰবলেমক আপুনি বহুত কমপ্লেক্স কৰি পেলাইছে এই ভিডিঅ'টো আপুনি হেকলৈকে চোৱাৰ পিছত আপুনি কনফাৰ্ম হৈ যাব এবাউট ফিজিঅথেৰাপি এণ্ড দ্য ফিজিঅথেৰাপিষ্ট আহক তেন্তে আমি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো ফিজিঅথেৰাপি মানে কি ফিজিঅথেৰাপি হৈছে মেডিকেল সায়েন্সৰে এটা ভাগ য'ত আপোনাৰ এক্সাৰসাইজ থেৰাপি আৰু ইলেক্ট্ৰোথেৰাপিৰ মিশ্ৰণৰ দ্বাৰা ট্ৰিটমেন্ট কৰা হয় ইয়াত আপোনাৰ মুভমেন্ট ৰিলেটেড বিষয়বোৰৰ ট্ৰিটমেন্ট কৰা হয় ধৰি লওক কাৰোবাৰ ডিস্কৰ প্ৰবলেম হৈছে মানে অৰিজিনেল প্ৰবলেম হৈছে আপোনাৰ ডিস্কটো বাহিৰলৈ ওলাইছে ইয়াৰ বাবে আমি কি কৰো পেইন কিলাৰ লওঁ নতুবা আপোনাৰ সাৰ্জিক্যাল ইন্টাৰভেনশন কৰো পেইন কিলাৰ ললে আপোনাৰ ডিস্কটো যোনটো বাহিৰলৈ ওলাইছে হেতু ভিতৰলৈ সোমাই নাহে মাথো অলপ সময়ৰ বাবে আপোনাৰ পেইনটো কমিব পেইন মাথো এটা সিগনেল হে যোনটোৱে আপোনাক বুজাব যে আপোনাৰ বিষ আপোনাৰ মেইন প্ৰবলেম বেলেগ কৰবাত হৈ আছে আৰু আপোনাৰ ফিজিঅথেৰাপিয়ে কি কৰে আপোনাৰ মেইন কজ যোনটো ডিস্কটো বাহিৰলৈ ওলাই আহিছে তাক ট্ৰিটমেন্ট কৰে মানে আপোনাৰ কিছুমান এনেকুৱা এক্সাৰসাইজ বা পোস্চাৰ দিয়ে যাৰ ফলত আপোনাৰ ডিস্কটো ভিতৰলৈ বা নিজৰ জাগালৈ আহে তেতিয়া হলে আপোনাৰ প্ৰবলেমটো ইমান সিম্পল নাছিল যি কাৰণে আপোনাৰ পেইন কিলাৰ খালে আপোনাৰ কমিলেহেঁতেন বা ইমান ওয়াৰ্স নাছিল যাৰ কাৰণে আপুনি সাৰ্জাৰী কৰিবলগীয়া হ'ব পাৰে ইয়াৰ বাবে আপোনাৰ মাথো এটাই ট্ৰিটমেন্ট আছে হেতু হৈছে ফিজিঅথেৰাপি ফিজিঅথেৰাপিষ্ট কোন হয় ফিজিঅথেৰাপিষ্টক মুভমেন্টৰ ডক্টৰ বোলা হয় ফিজিঅথেৰাপিষ্ট এজনে পেশেন্ট এজনৰ আপোনাৰ প্ৰবলেমটোক ডায়াগনোজ কৰে আৰু লগতে ট্ৰিটমেন্টও কৰে ইয়াতে একচুয়ালি ফিজিঅথেৰাপিষ্টৰ কাম শেষ হৈ নাযায় ফিজিঅথেৰাপিষ্ট এজনে এটো সিউৰিটি দিব যাতে আপোনাৰ প্ৰবলেমটো আগলৈ আৰু নহয় তাৰ বাবে আপোনাক হোম প্ৰগ্ৰাম ডিজাইন কৰে আপোনাক কিছুমান স্ট্ৰেচিং ষ্ট্ৰেন্থেনিং এক্সাৰসাইজেস আদি দিয়ে যাৰ বাবে আপোনাৰ আগলৈ এই প্ৰবলেমটো নোহোৱাত আপোনাক সহায় কৰিব কিয়নো আমাৰ কিছুমান এনেকুৱা প্ৰবলেম আছে যাৰ পেইন বেলেগ জায়গাত হয় আৰু তাৰ কজ বেলেগ জায়গাত থাকে মাসল উইকনেস আপোনাৰ এটা কজ হ'ব আৰু তাৰ বাবে আপোনাৰ পেইন হ'ব পাৰে ফিজিঅথেৰাপিষ্টে আপোনাৰ মাসল উইকনেসটোকো দূৰ কৰে লগতে পেইন স্পোর্টস পার্সনৰ কাৰণে ফিজিঅথেৰাপিষ্ট যেনেকৈ দৰকাৰী হয় এজন নৰ্মাল দৈনন্দিন জীৱন যাপন কৰি থকা মানুহৰ বাবে ফিজিঅথেৰাপি অতিকৈ দৰকাৰী কেতিয়া ফিজিঅথেৰাপিৰ দৰকাৰ হয় বিষৰ বাবে যদি আমাৰ কিবা মুভমেন্ট ৰিলেটেড প্ৰবলেম আহে বা আমাৰ ডেইলি এক্টিভিটিজ ফাংশনাল এক্টিভিটিজ কৰোতে মাসলস বা জয়েন্টছৰ কিবা প্ৰবলেম হয় তেতিয়া হলে ফিজিঅথেৰাপি বেসিক আৰু প্ৰাইমেৰী ট্ৰিটমেন্ট হ'ব লাগে কিয়নো ফিজিঅথেৰাপিষ্টে আপোনাৰ প্ৰবলেমটোৰ লগতে সিম্পটমছটোকো নাইকিয়া কৰে সাৰ্জাৰী আৰু প্লাষ্টাৰ খোলাৰ পাছত আপোনাৰ ফিজিঅথেৰাপিৰ দৰকাৰ হয় মুভমেন্ট আৰু ফাংশন ৰিস্টোৰৰ বাবে ইয়াক সেকেন্ডাৰী ট্ৰিটমেন্ট হিচাপেও লোৱা হয় যাক আমি ৰিহেবিলিটেশন বুলি কওঁ আছিল আপোনাৰ ফিজিঅথেৰাপি ট্ৰিটমেন্টৰ বিষয়ে ফিজিঅথেৰাপি এজ এ প্ৰিকশনো কাম কৰে সেডেন্টাৰী লাইফষ্টাইলৰ ফলত আমাৰ পোস্চাৰ বহুত বেয়া হৈ গৈছে যাৰ ফলত বহুত কিছুমান বেমাৰৰ সন্মুখীন হ'ব লগা হৈছে ফিজিঅথেৰাপিষ্টে আপোনাক প্ৰিকশনাৰী পস্তুৰাল ট্ৰেইনিংও দিয়ে আৰু এই ট্ৰেইনিংত আপোনাৰ কিছুমান এনেকুৱা এক্সাৰসাইজ দিয়ে যাৰ বাবে আপোনাৰ পোস্চাৰ আৰু কোৱালিটি অফ লাইফক ইমপ্ৰুভ কৰা হয় আশা কৰিছো আপোনাৰ ফিজিঅথেৰাপিৰ বিষয়ে অলপ ক্লিয়াৰ হৈছে আৰু যদি কিবা কোৱাৰি আছে তেনেহলে আপুনি মোক কমেন্ট বক্সৰ জৰিয়তে জনাব পাৰে নেক্সট ভিডিঅ'ত মই বেমাৰৰ বিষয়ে ডিসকাস কৰিম সো আপুনি আপোনাৰ যদি কিবা প্ৰবলেম আছে তেনেহলে আপুনি কমেন্ট বক্সৰ জৰিয়তে মোক জনাব পাৰে আৰু যদি আপোনাক ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাঙ্কস বাই বাই